ন্যায়িক কৰ্মচাৰীৰ প্ৰতিবাদত ৰাজ্যজুৰি আজি স্তব্ধ হৈ পৰিল ন্যায়ালয়ৰ কাম-কাজ। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ প্ৰতিবাদত আজি স্তব্ধ হৈ পৰে ৰাজ্যজুৰি ন্যায়ালয়ৰ কাম-কাজ। মাননীয় ছেত্ৰী কমিছনৰ পৰামৰ্শাৱলী কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত ন্যায়িক কৰ্মচাৰীসকলে সমগ্ৰ অসমতে কৰ্মবিৰতি পালন কৰে। মাৰ্ঘেৰিটাতো সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে মাৰ্ঘেৰিটা মহকুমাৰ ন্যায়িক কৰ্মচাৰী গোটেও দিনজোৰা কৰ্মবিৰতি পালন কৰে। প্ৰতিবাদী কৰ্মচাৰীসকলে মাৰ্ঘেৰিটা মহকুমা ন্যায়ালয়ৰ চৌহদত নিজৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হয়। ন্যায়িক কৰ্মচাৰীসকলৰ এই অসহযোগৰ ফলত মাৰ্ঘেৰিটা ন্যায়িক ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে। মাননীয় ছেত্ৰী কমিছনৰ পৰামৰ্শাৱলী অতি শীঘ্ৰেই কাৰ্যকৰী কৰিবৰ বাবে মহামহিম উচ্চতম ন্যায়ালয়ৰ প্ৰতি প্ৰতিবাদী কৰ্মচাৰীসকলে আহ্বান জনাইছে। 2023 চনত এটা কমিশ্যন গঠন হৈছিল, ছেত্ৰী কমিশ্যন। ছেত্ৰী কমিশ্যনে কৰ্মচাৰীসকলৰ ন্যায়িক কৰ্মচাৰীসকলৰ বাবে কিছুমান সুবিধা অনুমোদন কৰি দিছিল আৰু এই অনুমোদনখিনি এবছৰৰ ভিতৰত কাৰ্যকৰী কৰিবৰ কাৰণে পৰামৰ্শ দিছিলে। কিন্তু সেই সুবিধাখিনি কাৰ্যকৰী কৰা নহ'ল। সেইবাবে আমি এটা মহামান্য উচ্চতম ন্যায়ালয়ত কৰ্মচাৰীসকলে ন্যায়িক কৰ্মচাৰীৰ মহাসংঘৰ একলগ হৈ এটা ৰিট আবেদন কৰিছিল আৰু সেই ৰিট আবেদন 2009 চনত হুকুম দিছিল আমাৰ পক্ষে। কিন্তু তাৰ পাছতো আমাৰ সমূহ ন্যায়িক কৰ্মচাৰীসকলৰ যিখিনি সা সুবিধা, যিখিনি অভাৱ অভিযোগ, সেইখিনি দূৰ কৰা নহ'ল আৰু সেইবাবে আজি উপায়ন্ত হৈ অনিচ্ছাৰ স্বত্তেও গোটেই অসমৰ যিমান ন্যায়িক কৰ্মচাৰী আছে তেখেতসকলে আজি সৰ্বাত্মক অসহযোগ আন্দোলন কৰিবলৈ বাধ্য হৈছে। আৰু আমি জ্ঞাত যে আজি এই আন্দোলনৰ ফলত অসমত যিমান আদালত আছে সেই আদালতসমূহ এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে আৰু আমি আশা কৰা নাই যে এইখিনি স্থবিৰ হওক বুলি। আমাৰ ইচ্ছা নাই, তৎসত্ত্বেও আমাৰ অনিচ্ছাৰ স্বত্তেও এই আন্দোলন কৰিবলগীয়া হৈছে আৰু আমি আশা কৰিছোঁ যে অনাগত দিনত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তত্ত্বাৱধানত আমি শীঘ্ৰেই আমাৰ যিখিনি অভাৱ অভিযোগ সেইখিনি অভাৱ অভিযোগ পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ। মাৰ্ঘেৰিটাৰ পৰা মৃত্যু বৰুৱাৰ ৰিপৰ্ট, আছাম গ্ৰীণ ভেলী নিউজ। কাৰ্যকৰী কৰক আৰপি 2017ত ন্যায়িক কৰ্মচাৰীৰ দৰমহা গাঁথনি অন্তৰ্ভুক্ত কৰক। আৰপি 2017ত ন্যায়িক কৰ্মচাৰীৰ দৰমহা গাঁথনি অন্তৰ্ভুক্ত কৰক।